হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আছে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ, গতিকে মই ৰেডি হ'লোঁ আৰু যাবলৈ এতিয়া গৈ আছোঁ। আৰু গাড়ী ৰখি আছে, লগৰজনীয়ে ঘৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আজি অকণমান বেলেগ হ'ব ভিডিঅ'টো। তো এতিয়া আমি গাড়ী পালোঁ। আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছ আহি আছে। গ্ৰুপ ফটো হ'ব। সেইকাৰণে প্ৰেম কৰিবা ভাই, ভালকে কৰিবা, জীৱনত একেবাৰে লোৱাকে কৰিবা। আজি কৰিবা, কাইলৈ এৰি নিদিবা প্ৰেম কৰিবলৈ। আৰু এই ৰুমৰ ভিতৰে ভিতৰে প্ৰেম নহয়, যদি প্ৰেম কৰিম বুলি ভাবিছা অপেনলি বাহিৰত কৰা, চবে জনা। ষ্টেজত আহি ক'ব পৰা হ'ব লাগে, মই প্ৰেম কৰোঁ, তোমাক ভাল পাওঁ। মই ছয়গা কলেজৰ GS হৈ থাকোঁতে সংযুক্তা শৰ্মা বুলি ছোৱালীজনীক প্ৰেম কৰিছিলোঁ। তেতিয়াই কৈছিলোঁ তাইক লৈ ঘূৰি ফুৰিলোঁ কেম্প কৰি। তাইৰো NCC আছিলে, তাইকে বিয়া পাতিলোঁ। এতিয়া মোৰ ল'ৰা 6 বছৰ। চ' সেইকাৰণে সকলোতে সততাটো দেখুৱাব লাগে। সৎ, নিষ্ঠা, একাগ্ৰতা, এইবিলাক বস্তুৱে আমাক আগুৱাই লৈ যায়। একো চিন্তা কৰিব নালাগে, এইটো বৰষুণ শুনলে খান হলে নহয় বাৰু। বঢ়িয়া, বতা বৰষুণ নালাগে, একো চিন্তা কৰিব নালাগে। এইটো হ'ল ভুজিয়া, মান্নাই মাৰি অলপ আগুৱাই আহে। এই কাই মূৰা পিন্ধাইছি, বতা মাৰিলি উৰা মানে থাপৰা মাৰি ধৰে। কৈছোঁ মই কৈছোঁ মেখেলা চাদৰ পিন্ধি আহিবি বুলি, এইডাল পিন্ধি আহিছি। এনেই বতাডাল দিছি, গোটেই উৰি যাব এটা। আমাৰ যদি ভুজিয়া কাঢ়িলোঁ হয়, নহ'লে বঢ়িয়া লাগি থাকিল হয়, কিন্তু ভুজিয়া নাহিল।
কৰি আছে সেয়েহে ভিতৰতে সমাপন কৰিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰাৰ লগতে সকলো ধৰণৰ কাৰ্যসূচীতে সহায় সহযোগিতা আগবঢ়াই সন্মুখত থিয় হোৱা ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক যোগেন বড়লৈও বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই ক্ষেত্ৰত আমি ৰাজনীতি বিজ্ঞান বিভাগৰ আন এগৰাকী অধ্যাপক আৰু